না মই নাযাওঁ মই ছেকেণ্ড হেণ্ড নিমন্ত্ৰণ নলওঁ নহয় এইটো ছিজনত আপোনালৈ আহিছে আপুনি নোৱাৰে কাৰণে মোলৈ নাই দে কৃষ্ণ আমি ফ্ৰেছ নিমন্ত্ৰণ পাব লাগিব তেতিয়াহে হাই ফ্ৰেণ্ড গুড মৰ্নিং আশা কৰিছোঁ আপুনি ভালে কুশলে আছে তো আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপুনি গমেই পাইছে চ' পলম নকৰি আহক আমি আমাৰ মূল ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আপোনাৰ ছিগনেচাৰটো বৰ ষ্টাইলিছ দেই থেংক ইউ ৱেলকাম ছিগনেচাৰ দেখি কিন্তু মানুহৰ কেৰেক্টাৰ মানে চৰিত্ৰ সম্পৰ্কে গম পায় ময়ো আহি প্ৰথম দিনা আপোনাৰ ছিগনেচাৰটো দেখি গম পাইছিলোঁ এইটো পুৰা খিয়ালৰ ছিগনেচাৰ আপোনাৰ ছিগনেচাৰটো কিন্তু বৰ ষ্টাইলিছ দেই ইউৰ ছিগনেচাৰ ইজ কোৱাইট ষ্টাইলিছ ছিগনেচাৰটো দেখি কিন্তু মানুহৰ চৰিত্ৰ গম পায় By looking at a signature, one can understand a person's character. ময়ো প্ৰথম দিনা আহি গম পাইছিলোঁ এইটো খিয়ালৰ signature. Even on the first day, I could tell this was a fox's signature. ছাৰ এই কোভিডৰ সময়ত যে আমি পুলিচ মুখাই বহুত কষ্ট কৰিলোঁ সঁচাকৈ দেই সেইকেইটা দিন গৈছে আৰু ছাৰ হয় দিয়ক সেইটো কাৰণে বিহু এখনত সম্বৰ্ধনা এটা জনাব বিচাৰিছে মজা ডেটটো কোৱাচোন 17 এপ্ৰিল ছাৰ এই কোভিডৰ সময়ত যে আমি পুলিচসকলে বহুত কষ্ট কৰিলোঁ ছাৰ ডিউৰিং দিছ কোভিড পিৰিয়ড উই দ্য পুলিচ ৱেণ্ট থ্ৰু এ লট অফ হাৰ্ডশ্বিপ সঁচাকৈ দেই সেইকেইটা দিন গৈছে আৰু ডেটছ ট্ৰু দ'জ ৱেৰ ৰিয়েলি টাফ ডেইজ সেইকাৰণে বিহু এখনত সম্বৰ্ধনা জনাবলৈ মাতিছে That's why they have invited to honor them at a Bihu event. Date to Kwasun, tell me the date. 17 এপ্ৰিলত মাতিছে. They have invited on 17th April. আৰু ছাৰ মঞ্চখনো উদ্বোধন কৰিবলৈ কৈছে ৰ'বাচোন 17 এপ্ৰিল ৰাতি যাব লাগিব মানে দিনত মই ৰাতি যাম বুলি কৈছোঁ মই ৰাতি যাম মানে মুখে মাতিছে কভিডত আমি কষ্ট কৰা নাই তেখেতৰ ঘৰৰ ওচৰৰ বিহুহে আৰু ছাৰ মঞ্চখনো উদ্বোধন কৰিবলৈ মাতিছে They have also asked to inaugurate the stage. ৰবাচোন 17 এপ্ৰিলত ৰাতি যাব লাগিব অনে দিনত So should we go on the night of 17th April or during the day? মই ৰাতি যাম বুলি কৈছো I said I would go at night. মই ৰাতি যাম মানে What does I shall go at night even mean? মানে মুখে মাতিছে It means they have invited only me. কিয় কোভিডত আমি কষ্ট কৰা নাই Why did not we also struggle during COVID? তেখেতৰ ঘৰৰ ওচৰৰ বিহুহে It's just the বিহু near his house. ছাৰ সৰুকে ভাষণ এটা লিখি দিব নেকি ছুটিকে না এইবিলাক মই নোৱাৰো দেই দিয়ক হে আপুনিহে জানিব ভালকে এইটো মই লিখি দিম বাহ তেওঁ ল'ব নালাগে এখেতে লিখি দিলে আকৌ সি 3 ইডিয়টছৰ নিচিনা হ'ব ছাৰ সৰুকে ভাষণ এটি লিখি দিব নেকি ছাৰ could you write a short speech for me নাই এইবিলাক মই নোৱাৰো দেই no I can't do this দিয়ক হে আপুনিহে জানিব ভালকৈ please write it you know better সেইটো মই লিখি দিম বাহ তেওঁ ল'ব If I write it, just he will praise. নালাগে এখেতে লিখি দিলে আকৌ 3 idiotsৰ নিচিনা হ'ব If he write it, it will be like 3 idiots. That's why you should not write it. বুজিলে এই সহিটোৱে এইটো সব অনুষ্ঠানত দেখোন পুলিচকহে বিচাৰিছে আৰ্টিষ্ট কোপাৰ কি হ'ব ছাৰ তোমালোকৰখন কেতিয়া বুলি ক'লা 16 তাৰিখে 16 তাৰিখ কি বাৰ পৰিছে বুজিলে এই সহিটোৱেই এইটো See, this signature itself says it all. সকলো অনুষ্ঠানতে দেখোন পুলিচ বিলাকক মাতিছে In every event, they are inviting the police. তোমালোকৰখন কেতিয়া বুলি ক'লা When did your event will held on? যাম দিয়া গৈ আহিম ছাৰ যাবনে দুপৰীয়া সময়ত দুইজন পটকে গৈ আহিম নহয় ছাৰ মহিলা সমিতিয়ে আপোনাকহে বিচাৰিছে ঠিক আছে বাৰু বৌ কিন্তু মোৰতো থানাখন এৰি যাবলৈ অলপ দিগদাৰ আপোনাৰ ঘৰতে দেখোন মাত ছাৰ যাবনে ছাৰ are you going দুপৰীয়া সময়ত দুইজন পটকে গৈ আহিম In the afternoon just the two of us will quickly go and return নহয় ছাৰ মহিলা সমিতিয়ে অকল আপোনাকহে বিচাৰিছে No sir the women's committee specifically asked for you ঠিক আছে বৌ মোৰতো থানাখন এৰি যাবলৈ অলপমান দিগদাৰ All right sister-in-law have a bit of trouble leaving my police station আপোনাৰ দেখোন ঘৰতে মানুহ আছে After all you have a man at home নাই মই নাযাওঁ মই ছেকেণ্ড হেণ্ড নিমন্ত্ৰণ নলওঁ নহয় এইটো ছিজনত
আপোনালৈ আহিছে আপুনি নোৱাৰে কাৰণে মোলে নাই 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 দে কৃষ্ণ আমি ফ্ৰেছ নিমন্ত্ৰণ পাব লাগিব তেতিয়াহে নাই মই নাযাওঁ নো আই এম নট গোয়িং এইটো ছিজনত মই ছেকেণ্ড হেণ্ড নিমন্ত্ৰণ নলওঁ নহয় দিছ ছিজন আই ডিড নট ছেকেণ্ড হেণ্ড ইনভিটেশ্যন আপোনালৈ আহিছে আপুনি নোৱাৰে কাৰণে মোলৈ ঠেলি পঠাইছে The invitation was for you, but since you could not go, then pushed it on to me. নাই আমি fresh নিমন্ত্ৰণ পাব লাগিব তেতিয়াহে যাম No, I need a fresh invitation. Only then I will go. ছাৰ যাবনে নাই যোৱা মানুহজন কামত আছে যোৱা ক'লে নহয় যোৱা ঠিক আছে দিয়ক বৌ যাম বাৰু থেংক ইউ ছাৰ থেংক ইউ নাই নাযায় মানুহজন কামত আছে No, he would not go. That person is busy. ঠিক আছে দিয়ক বৌ যাম All right, fine sister-in-law, I will go. All right, fine sister-in-law, I will go. তো আজিৰ ভিডিঅ'টো কেনে লাগিছে গাইজ যদি ভাল লাগিছে সাবস্ক্ৰাইবটো কৰি ৰাখিব লগ পাম আকৌ গাইজ নেক্সট ভিডিঅ'ত আজিলৈকে টাটা বাই বাই ধন্যবাদ